সৰ্বজ্যেষ্ঠ সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অভ্যাসত থকাৰ সময়তে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চিমেণ্ট চাপৰি আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। চিমেণ্ট চাপৰিৰ মাজমজিয়াত সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে সমবেত হৈ মূল্য বৃদ্ধি ৰোধৰ ব্যৰ্থ অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুতলিকা দাহ কৰে। মুখ্যমন্ত্ৰী মুৰ্দাবাদ, যোগান মন্ত্ৰী হাই হাই, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক। বিজেপি চৰকাৰৰ কাম নাই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন স্লোগানেৰে চিমেণ্ট চাপৰি আকাশ বতাহ কঁপাই তোলে। ফেচিষ্ট চৰকাৰখনে অসমৰ জনসাধাৰণৰ ওপৰৰ অৰ্থনৈতিক বোমা নিক্ষেপ কৰিছে। মূল্য বৃদ্ধিৰ ওপৰত ৰাজ্যক তুষ্টাচিল্য কৰা অকৰ্মণ্য যোগান মন্ত্ৰীয়ে শীঘ্ৰে পদত্যাগ কৰক। ফেচিষ্টবাদী বিজেপি চৰকাৰখনে আমাৰ জনতাৰ মূৰত মূল্যবৃদ্ধি আজি এটা মূল্যবৃদ্ধি বঢ়াইছে, কাইলৈ এটা মূল্যবৃদ্ধি বঢ়াইছে। এতিয়া আপোনাৰ সৌসিদিনাখন যোগান মন্ত্ৰী আপোনাৰ ৰঞ্জিত যাদৱে মেডিয়া সাংবাদিকৰ আগত এনেকুৱা ধৰণৰ তেওঁ গাৰাম মন্তব্য কৈছে যে তেওঁ কোনো যোগান বিভাগত কৰিবলগীয়া তেওঁ কোনো কাম নাই। তেওঁলোকে ক'বলৈ বিচাৰিছে যে তেওঁলোকে সকলো ধৰণৰ কাম কৰি আছে, কিন্তু বাৰে বাৰে তেওঁলোকে ক'বলৈ বিচাৰে যে আমি সকলো ধৰণৰ কাম কৰি আছোঁ। জনসাধাৰণে তেওঁলোকৰ মানে জনসাধাৰণ দুৰ্বল। আজি চাওক, বিগত কংগ্ৰেছ চৰকাৰ থকা দিনত পেট্ৰলৰ দাম আছিলে 58 আছিলে। এতিয়া আপোনালোকে গম পাইছে, ৰাইজে গম পাইছে, এতিয়া আপোনাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য আকাশলংঘী চুইছেগৈ, 100ৰ ওপৰত কোবাইছে। আপোনালোকে ৰাইজে ইয়াৰ দ্বাৰা আপোনালোকে গম পাওক যে আমি আচলতে কোনখন চৰকাৰক লৈ আমি কেনেধৰণে আছোঁ। বাৰে বাৰে আমাক এইখন চৰকাৰে আজি জনসাধাৰণক নিৰাপত্তা দিব নিৰাপত্তা দিব উপৰি তেওঁলোকে এনেকুৱা কাম কৰিছে। আমাৰ গোগামুখত এটা জলবোমা নিৰ্মাণ কৰি আমাৰ ধেমাজি লখিমপুৰ লগতে আমাৰ ডিব্ৰুগড় মাজুলী সমূহ ৰাজ্যক তেওঁলোকে এটা নিষেধ কৰা এটা ষড়যন্ত্ৰ ৰচিছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যি মন যায় ইয়াত তাকে কৰিব নোৱাৰিব। আমি জনসাধাৰণ তেওঁলোকৰ মানে আমি বুৰ্বক নহয়। তেওঁলোকে আমাক যেনেকৈ ক'ব আমি তেনেকৈ যে মানি যাম, তেতিয়া তেনেকুৱা ধৰণৰ কথা নহয়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম। আপুনি এজন জিলাৰ প্ৰতিনিধি হিচাপে আপুনি কি ক'ব? হয়, বৰ্তমান আমাৰ যিসকল প্ৰতিনিধিয়ে আমাৰ প্ৰতিনিধিত্ব কৰিছে, তেওঁলোক আচলতে আমি জনপ্ৰতিনিধি বুলি ক'বলৈ তেওঁলোকক আমাৰ ঘিণ লাগে। তেওঁলোকৰ অপদাৰ্থ, অকৰ্মণ্য, নীলাজ। তেওঁলোকে জনপ্ৰতিনিধি কেইজন আচলতে মানুহৰ আকৃতিয়ে এজন আমাৰ প্ৰতিমূৰ্তি বুলি ভাবোঁ। তেওঁলোকৰ নাকটো তেওঁলোকৰ আছে নে আমাৰ সন্দেহ হৈছে। গতিকে আমাৰ ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছে। তেওঁলোকক যিটো বিভাগত দায়িত্ব লৈ আছে, তেওঁলোকে সেই বিভাগটোৰ যদি বিষয়ে তেওঁলোকৰ অজ্ঞাত থাকে, তেন্তে তেওঁলোকক আমি যিসকল বিষয়ববী আছে তেওঁলোকক আমি পদত্যাগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি অসম চৰকাৰক আমি 3টা বিভাগে ৰাখিবলৈ অনুৰোধ জনাইছোঁ যে তেওঁলোকক গৃহ বিভাগ থাকক, মুখ্যমন্ত্ৰী থাকক, বাকী যিবিলাক আমাৰ ধৰি লওক শিক্ষা বিভাগ, বন বিভাগৰ পৰা আদি কৰি আমাৰ যোগান বিভাগ লগতে অন্যান্য বিভাগবোৰ তেওঁলোকক কৰ্তন কৰি বাদ দি তেওঁলোকে অন্য এটা বিষয় সংযোজন কৈ দিয়ক যে আমাৰ অসমত এটা মদৰ বিভাগ খুলি দিয়ক। আমি সমাজখনে মদ্যপান কৰাৰ ক্ষেত্ৰত আমি নিৰামূল কৰিবলৈ আমি ব্যৱস্থা হাতত লৈছোঁ। চৰকাৰে কিন্তু চকলেট জাতীয় নিচাজাতীয় দ্ৰব্য সেৱন কৰাবলৈ মানুহক দুৰ্বল বনাবলৈ তেওঁলোকে এইটো কৰিব বিচাৰিছে যে অসমৰ মানুহখন যে মদাপী হৈ পিনে নিশেষ হৈ যাওক। তেওঁলোকে এটা ভোট বেংক স্থাপন কৰিব পাৰিব, কাৰণ সহজ সৰল মানুহবোৰে গৈ পিনে নিচাযুক্ত মানুহবোৰে গৈ পিনে সাধাৰণতে লুবিত হৈ পিনে ভোটদান কৰে। এইখন চৰকাৰ থাকিলে আমি জানো যে এইজন কি আছিলে, কি কৈছিলে, ভৱিষ্যতবাণী এজনে কৈছিলে যে 2026 চনত পৃথিৱী ধ্বংস হ'ব বুলি।
2026 চনত পৃথিৱী ধ্বংস হয় নে নহয় নাজানো, কিন্তু এই বিজেপি শাসনত যদি চৰকাৰখন শাসিত চৰকাৰখন যদি অসমত যদি আৰু এটা বা দুটা কাৰ্যকাল থাকে, অসমখন যে শ্ৰীলংকাৰ দৰে পৰিস্থিতি হ'বলৈ বেছি দিন নাই।